Hello and welcome again. আজি আপোনালোকক লৈ আহিছো মই নাম্বৰলে আৰু নাম্বৰৰ মাজত আছো বৰ্তমান নাম্বৰ হাবিৰ মাজত আছো ইয়াত গৰমপানী বুলি এটুকুৰা ঠাই আছে সবেই চিনি পাই চাগে গৰমপানীত আছে পানীৰ উহ বা হট ৱাটাৰ স্প্ৰিং সো গৰমপানীৰ যেটো পানীৰ উহ হেতু আমি সামগে আৰু তাৰ বিষয়ে তাৰ যেটো ভিতৰ যেটো সায়েন্স কিয় পানী উতলি থাকে নেচাৰেলি এই কথাখিনি তাত পাতিম তেনেহলে বলক সো এইখিনি হল গৰমপানীৰ যেটো উহ তাৰ এটা কো পাৰে যত কি হৈ আছে মই অলপ পাছত কমলক সাইন্টিফিক ইয়াৰ এক্সপ্লেনেশ্যনটো মই দিম কিন্তু আপোনালোকে প্ৰথমতে চাই লব পাৰে যে ইয়াত পানী যেনেকৈ উতলে গৰম কৰিলে ঠিক তেনেকৈ ইয়াৰ পৰা পানী উতলি আছে আৰু হেতু নেচাৰেলি হৈ আছে ঠিক তেনেকৈ সেইখিনিটো আছে অলপমান সেইখিনি মই অফচৰলৈ গৈ দেখুৱাম সো মেইনলি এইটো এটা পইণ্ট আৰু সেইখিনি আছে মাজত আৰু সেইখিনি তাত বহুতখিনি আছে এইখিনিত তো এইটো কিয় হৈ আছে ইয়াৰ প্ৰচেছটো কি গোটেই কথাখিনি আপোনালোকক অলপ পাছতে কৈ আছোঁ যিখিনি পানী আছে সেই পানীখিনি একচুৱেলি গ্ৰাউণ্ড ৱাটাৰ আছে বা ৰেইন ৱাটাৰ আছে সেইখিনি পৃথিৱীৰ তললৈ যেতিয়া সোমাই যায় কিবা কাৰণত পৃথিৱীৰ ভিতৰভাগ বহুত উত্তপ্ত আৰু এনেকুৱা উত্তপ্ত যে তাত থকা এলুমিনিয়ামৰ পৰা আৰম্ভ কৰি নিকেলৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ লোৰ নিচিনা টান বস্তুবোৰ সেইবিলাকে সেই গৰমটোৱে উতলাই দিব পাৰে মল্টেন ষ্টেটত বা গলাই দিব পাৰে তো সিমান উত্তপ্ত পৃথিৱীৰ ভিতৰ ভাগটো আৰু ভিতৰলৈ যিমানে সোমাই গৈ থাকে সিমানে বেছি উত্তপ্ত হয় তো ইয়াত কি হৈছে এই পানীখিনি পৃথিৱীৰ ভিতৰলৈ সোমাই গৈ পুনৰ আৰু এটা চাপৰ কাৰণে আকৌ ওপৰলৈ ওলাই আহিছে সব ওপৰলৈ ওলাই আহোঁতে কি হয় যিহেতু তলত যি পৃথিৱীৰ যিমানখিনি মেগমা আছিলে বা বেলেগ বেলেগ গৰম পদাৰ্থ আছিলে এই পদাৰ্থখিনিৰ সংস্পৰ্শলৈ আহিছে তো গৰম বস্তুৰ সংস্পৰ্শলৈ আহি পেলাই পানীখিনি গৰম হৈ পেলাই ইয়াত উতলি থকাৰ নিচিনাকৈ ওলাই আহিছে তো বেলেগ বেলেগ তেনেকুৱা কাৰণ হ'ব পাৰে এটা কাৰণ হেতু লগতে ইয়াত এনেকুৱা হ'ব পাৰে যিহেতু ইয়াত পানীখিনি ওলাই আহিবলৈ ইয়াত সুবিধা পাইছে তাৰ কাৰণ এনেকুৱা হ'ব পাৰে যে ইয়াত টেকটনিক প্লেটৰ ফাট আছে কিছুমান টেকটনিক প্লেটছ বুলি ক'লে আমি গম পাওঁ পৃথিৱীৰ বেলেগ বেলেগ টেকটনিক প্লেটছ আছে চ' সেই প্লেটছখিনি ঘূৰি ফুৰে আৰু সেই প্লেটছখিনি খুন্দা খালে একচুৱেলি ভূমিকম্পৰ সৃষ্টি হয় তো সহজ ভাষাত এনেকুৱা যে আমাৰ গোটেই পৃথিৱীখনৰ যিখিনি মাটি আছে ন সেই মাটিখিনি বেলেগ বেলেগ প্লেটত ভগোৱা আছে আৰু সেই প্লেটখিনি পৃথিৱীৰ ওপৰিভাগত ঘূৰি ফুৰে আৰু সেই প্লেটখিনি যেতিয়া খুন্দা খায় তেতিয়া কি হয় ভূমিকম্প হয় এই প্লেটৰ মাজত যদি কেতিয়াবা ফাট মেলে তেনেহ'লে সেই গেছখিনি আৰু সেই পানীখিনি তাৰ পৰা ওলাই আহিবলৈ সুবিধা পায় অৰ্থাৎ নাম্বৰৰ এইটো অঞ্চলত টেকটনিক প্লেটছৰ হয়তো এটা গেপ থাকিব পাৰে যাৰ কাৰণে এই অঞ্চলটোত এনেকুৱা গৰম পানীৰ উহ দেখা যায় একচুৱেলি ইয়াৰ পৰা ভিতৰলৈ হতাশিল বুলি এটা অঞ্চল আছে আৰু সেইটো অঞ্চললৈ যাবলৈ আপুনি পাৰ্মিশ্যন ল'ব লাগিব এই পাৰ্মিশ্যনটো লোৱাৰ পিছত তালৈ যাব পাৰে চ' নাম্বৰৰ ভিতৰত আৰু এটা জেগা আছে তাত বৰপুং বুলি কয় তাতো এনেকুৱাকৈ উতলি থাকে ইয়াতকৈ বেছিকৈ গেলাপুং বুলি এটা অঞ্চল আছে তাৰমানে এই অঞ্চলটোত এনেকুৱা হ'ব পাৰে যে টেকটনিক প্লেটছৰ ফাট মেলিব পাৰে ক'ৰবাত আৰু তাৰ কাৰণে সেই আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰখিনি এটা প্ৰেছাৰত ওপৰলৈ ওলাই আহি পেলাই এনেকুৱাকৈ উতলি আমি থকা দেখিবলৈ পাওঁ তো এইটোৱে আছিলে নাম্বৰৰ গৰম পানীৰ যি এক্সপ্লেনেশ্যন চাইণ্টিফিক আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব চ' এইখন হ'ল নাম্বৰ নদীখন আৰু এই নাম্বৰ নদীখনৰ বেলেগ বেলেগ অঞ্চলত গৰম পানীৰ যেনেকৈ উহটো দেখিছিলে তাত তেনেকুৱাকৈ ইয়াতো গৰম পানীৰ উহ দেখা পোৱা যায় তো এইখিনিতে অলপ শুকাই আছে তাতো এটা সৰু বুটবুটকৈ ওলাই আছে এইটো পানী বেছি হ'লে দেখা পোৱা যাব মোৰ বোধে আৰু থাকিব য'ত পানী উতলি থকা নিচিনাকৈ থাকে আজি ভিডিঅ'টো চাই কেনেকুৱা বুলি নিশ্চয় জনাব আপোনালোকে নাম্বৰৰ এই গৰম পানী উহৰ বিষয়ে গম পাইছিল না অসমৰ বেলেগ ক'ৰবাত আৰু গৰম পানী উহ আছে বুলি আপুনি জানে নেকি বা গৰম পানী উহৰ কাৰণটো কি আপোনালোকে আগতে জানিছিল নে আজি প্ৰথমবাৰ জানিছে নিশ্চয় জনাব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ গুড বাই